Good morning everyone. আজি আমি পাতিম মানি মেগনেট ব্ৰেসলেটৰ বিষয়ে। মানি মেগনেট ব্ৰেসলেট বুলি ক'লে মানে পইচা আকৰ্ষণ কৰা ব্ৰেসলেট। ঠিক আছে? আজিকালি যেহেতু অনলাইনত अवेलेबल থাকে মিছো ফ্লিপকাৰ্ট যতে হলো अवेलेबल থাকে গ্লাছৰ যেহেতু বহুত বেছি পোৱা গৈছে সেইভাবে আপোনালোকে অৰিজিনাল পৰিধান কৰিছে নে ফেক পৰিধান কৰিছে হেতু অকমান চাই ল'ব যেহেতু অৰিজিনাল বিলাক কুল ঠান্ডা হয় আৰু লগতে মানে এটা ভাইব্ৰেচন মানে ইয়াত থাকে সো হেতু চাই লব এতিয়া আহো মানি মেগনেট ব্ৰেসলেটে আমাক কেনেধৰণে সহায় কৰে মানি মেগনেট ব্ৰেসলেটে সদায় আমাক মানে কি হয় মানি এট্ৰাকশন কৰাত সহায় কৰে লগতে নেগেটিভ এনাৰ্জি ৰিমুভ কৰাত সহায় কৰে আৰু লগতে বুষ্ট কনফিডেন্স বিজনেস ক্ষেত্ৰত কেৰিয়াৰ ক্ষেত্ৰত মানে গ্ৰোথ কৰাত সহায় কৰে ইয়াত আসলতে কি দিয়া হৈছে তাৰ সমগ্ৰ কৈ দিছো ইয়াত দিয়া আছে সাইট্ৰিন হাই কোৱালিটি সাইট্ৰিন দিয়া হৈছে সাইট্ৰিনে সদায় আমাক বিজনেস ক্ষেত্ৰত গ্ৰোথ কৰাত সহায় কৰে সাকসেস অনাত সহায় কৰে ঠিক আছে আৰু ইয়াত দিয়া হৈছে মানে টাইগাৰ আই সদায় কনফিডেন্সত সহায় কৰে লগতে ডিসিশন মেকিংত সহায় কৰে আৰু পাইৰাইটে যেহেতু মানি আকৰ্ষিত কৰে সেভিং কৰাত সহায় কৰে পাইৰাইটে সদায় প্ৰটেকশনও কৰে আৰু মানে গ্ৰোথ মানে পাইৰাইটে সদায় হেখিনি কাম কৰে লগতে গ্ৰীন এভেঞ্চুৰিন সদায় লাক অপৰচুনিটি অনাত সহায় কৰে ইয়াত গুটেখিনি কম্বাইন কৰি বনাই দিয়া হৈছে লগতে মই যেহেতু এনাৰ্জাইজ কৰি পঠিয়াও আৰু এনাৰ্জাইজ 7 days মান কৰো যেহেতু সেইভাবে অকমান টাইম লাগে ধৈৰ্য ধৰিব লগা হয় আৰু এটা কথা সদায় ব্ৰেসলেট পৰিধান কৰিলে ক্ৰিস্টেল ব্ৰেসলেট পৰিধান কৰিলে যিখিনি ফলো কৰিব লাগে সেই কামখিনি ফলো কৰিবলৈ নিশ্চয় লাগিব চাৰ্জিং কৰিব লাগিব মানে ব্ৰেসলেটটো মানে মন্থে চাৰ্জিং কৰা বহুত ইম্পৰ্টেন্ট মানে হেখিনি যদি ফলো কৰি থাকে তেতিয়া ব্ৰেসলেট পাতে মানে বেছি কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে এখিনি আছিল যদি আপোনালোকে লব বিচাৰে তেতিয়া তলত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰে আৰু এটা কথা মানি মেগনেট ব্ৰেসলেট পৰিধান কৰিলে যে আপোনালোকৰ মানি ফ্লো মানে পইচা আহিব হেতু নহয় ব্ৰেসলেটে সদায় আমাক কি কৰে যিখিনি ব্লকেজ আছে আমি কিছুমান কাম কৰি আছো তাতে বহুত বেছি ব্লকেজ আহিছে সেই ব্লকেজখিনি ৰিমুভ কৰাত সহায় কৰিব লগতে কৰ্মা থাকে কৰ্মাটো সকলোৰে থাকে কৰ্মাটো কৰিবই লাগিব যদিও ব্লকেজ আহিছে আপোনাৰ সেই ব্লকেজখিনি মানি মেগনেট ব্ৰেসলেটে আমাক সেই ব্লকেজখিনি ৰিমুভ কৰাত সহায় কৰে এনেকুৱা নহয় যে ব্ৰেসলেট পৰিধান কৰিলে আপোনাৰ টকাই বহি টকাই আহিব তেনেকুৱা নহয় সো নিজৰ কামখিনি কৰিবই লাগিব তাতে ব্লকেজখিনি যদি আহে সেই ব্লকেজখিনি ৰিমুভ কৰাত সহায় কৰে সো কিছুমানৰ হেতু ভুল ধাৰণা থাকে হেতু মানে জনাই দিছো আৰু যদি আপোনালোকে মানি মেগনেট ব্ৰেসলেট অৰিজিনাল পৰিধান কৰিব বিচাৰে তেতিয়া হলে তলত দিয়া নম্বৰত মোক কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ ধন্যবাদ